हेलो गाइस কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে ভাল মানে গাইস ভাল আজি গৈ আছো আমি সিনেমা চাবলৈ আমি গৈ আছো আজি ৰুদ্ৰ সিনেমা চাবলৈ তো ভিডিওটো হেকলৈকে চাই থাকক মই গা পা ধুই ওলাই লংগে 5 minutes later পাক তো গাইস মই গা পা ধুই ওলাই গলো আৰু ইয়া ওলালো আৰু এতিয়া আৰু সিনেমা চাবলৈ যাম তো কোন কোন যাব আপোনালোকক দেখুৱাই Hello guys. আৰু গাইস এটো মোৰ প্ৰথম ব্লগ তো সবে যাতে মৰম দিয়ে তাকে আশা কৰি আজি ব্লগটো আৰম্ভ কৰি দিছো আৰু এতিয়া আমি ওলাই গলো ঘৰৰ পৰা এতিয়া গৈ আছো মানে মৰঙিয়া বৰঘাট আৰু মৰঙিয়া বৰঘাট কেলে গৈ আছো আপোনালোকক কৈছো শুনক ইনেই গৈ আছো ধেমালি কৰিছো ইনে যোৱা নাই মানে আমাৰ সৰু নব ঘৰত আছে সেইকাৰণে ৰাজীৱ দা আৰু নবক তাপা লৈ যাব লাগিব আৰু এ পাই গলো আমি মৰঙিয়া বৰঘাট আৰু পানী দেখিছেই নহয় পানী মানে বহুত পানী একদম নবহঁতৰ ঘৰ ডুবিয়ে গ'ল বুলি ভাবিছে নেকি মানে ডুবু হৈ গ'ল আৰু একেটা কথাই দিয়কচোন ডুবু হৈ যোৱা ডুবি যোৱা বাকী বলক এতিয়া ৰাজীৱ দাহঁতৰ কথা আমিও যাওঁ এতিয়া চিনেমা চাবলৈ ৰুদ্ৰ 2 hours later আৰু পাই গ'লোহি আমি চিনেমা হল এতিয়া বলক চিনেমা চাবলৈ যাওঁ ৰুদ্ৰ আপোনালোকে ভাবিছা কি পাগল হ'ল সঁচাকে মই পাগলে হলো 5টা বজাৰ পৰা আমাৰ চিনেমা আছে আৰু 5টা বাজিবলৈ 2 মিনিট বাকি আছে কিন্তু এতিয়ালৈকে আমি পাৰ্কিংয়ে পোৱা নাই 5 minutes later মই ভাবিছিলো আজি পাৰ্কিং নাপামেই নেকি কিন্তু অৱশেষত পাৰ্কিংটো পালো বাকি হেবোৰ বাদ দিয়ক আজি মানে চিনেমা চোৱাত দুজন মহান ব্যক্তি আছে এজন এইজন যিজন মোৰ আগত গৈ আছে আৰু ইজন মই আকৌ আৰু এইটো মোৰ নতুন চেনেল তোমালোকে যদি ভিডিওটো চাই অকমান হলো ভাল পোৱা সাবস্ক্ৰাইবটো কৰি দিবা বলক এতিয়া চিনেমা চাওঁগে আৰু এই চিনেমাখনত মানে এটা ৰহস্য আছে আৰু সেই ৰহস্যটো কথা আপোনালোকে গম নাপায় আৰু মই কেনে গম পালো আপোনালোকে গম পায় নে কাৰণ আপোনালোকে চিনেমা চাবলৈ অহাই নাই আহিলে গম পাব সেইকাৰণে যিমান সোনকালে পাৰে চিনেমা চাবলৈ আহক নাম কি জানেই নহয় ৰুদ্ৰ क्यों हिला डाला ना কিন্তু চিনেমাখন চাই কিন্তু বম মস্তি লাগিলে তো আপোনালোকে যিমান সোনকালে পাৰে চিনেমাখন চাওকগে আৰু কোনে কোনে চালেগে কমেন্ট কৰিব আৰু এই আমাৰ ফিল্ম খতম হৈ গ'ল এতিয়া যাওঁ ঘৰা ঘৰি আৰু যোৱাৰ আগত মই এখাৰ কথা ক'ব বিচাৰো আপোনালোকৰ ভালনে যে ভিডিওটো ইমান ভালকে বনাব নোৱাৰিলো তেতিয়াও বনালো আৰু আপোনালোককো দেখুৱালো অলপ তো সাবস্ক্ৰাইব কৰি দিবা